মাদ্ৰাসা আমি বন্ধ কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু জেনেৰেল এডুকেশ্যনলৈ কনভাৰ্ট কৰাৰ সিদ্ধান্ত লৈছিলোঁ চৰকাৰী মাদ্ৰাসাখনত। সিদ্ধান্তবোৰ ইতিমধ্যে ৰূপায়ণ হৈ গ'ল। সকলো মাদ্ৰাসা জেনেৰেল স্কুললৈকে কনভাৰ্ট হৈ গ'ল। কিছুমানে মনত দুখ পাই কেছ কৰিছিলে। গুৱাহাটী হাইকোৰ্টে চৰকাৰী সিদ্ধান্তটোক ঠিকে আছে বুলি তেওঁলোকে জাজমেণ্ট দিলে। স্বাভাৱিকভাৱে এইটো এটা ঐতিহাসিক জাজমেণ্ট বা ঐতিহাসিক ৰুলিং এটা অসম চৰকাৰে তাক আদৰণি জনাইছে। মাদ্ৰাসা আমি বন্ধ কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু জেনেৰেল এডুকেশ্যনলৈ কনভাৰ্ট কৰাৰ সিদ্ধান্ত লৈছিলোঁ চৰকাৰী মাদ্ৰাসাখনত। সিদ্ধান্তবোৰ ইতিমধ্যে ৰূপায়ণ হৈ গ'ল। সকলো মাদ্ৰাসা জেনেৰেল স্কুললৈকে কনভাৰ্ট হৈ গ'ল। কিছুমানে মনত দুখ পাই কেছ কৰিছিলে। গুৱাহাটী হাইকোৰ্টে চৰকাৰী সিদ্ধান্তটোক ঠিকে আছে বুলি তেওঁলোকে জাজমেণ্ট দিলে।